নমস্কাৰ বন্ধুসকল, বহিলোঁ অকণমান। নমস্কাৰ বন্ধুসকল, মোৰ নতুন ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। দেখিছেনে, অকণমান ফুৰিবলৈ আহিছিলোঁ। কি সুন্দৰ পৰিৱেশ, পিছফালে ধাননি পথাৰ। চচমাযোৰ লগাই আছোঁ, পূৰা গৰম উঠিছে। দেখিছেনে, পূৰা গৰম ইয়াত, সেইকাৰণে চচমাযোৰ লগাই লৈছোঁ অকণমান ভিডিঅ' কৰিবলৈ ভাল হোৱাকৈ। কেনেকুৱা লাগিছে ক'বচোন। মই বৰ্তমান কেৰেলাত আছোঁহি, কটেম ডিষ্ট্ৰিক্টত। এখন চব্জি দোকানত কাম কৰি আছোঁ, মানে শাক পাচলিৰ দোকান হয়। আৰু আপোনালোকৰ লগত কেনেকৈ কাম কৰোঁ, ক'ত থাকোঁ, সকলোবোৰ আপোনালোকক দেখুৱাম মোৰ আগৰ ভিডিঅ'বোৰ। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই যাব বুলি আশা কৰিছোঁ। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক এটা কৰিব, কমেণ্ট এটাও কৰিব। চাই কেনেকুৱা পাইছে জনাব। বিশেষকৈ ইমান ভিডিঅ' বনোৱাৰ অভিজ্ঞতা নাই, তথাপিতো চেষ্টাটো কৰি আছোঁ। আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ, পিছলৈকে এনেকুৱা ভিডিঅ'বোৰ পাবলৈ। কেনেকুৱা লাগিছে চাওক, পৰিৱেশ কি সুন্দৰ পৰিৱেশ। এনেই ভাল লাগে এনেকুৱা পৰিৱেশবোৰত আহি। দেখিছেনে, চব ধাননি পথাৰ। বিশেষকৈ কেৰেলাত ধাননি পথাৰ পাবলৈ খুব কমেই হয়। দেখিছেনে কি সুন্দৰ। এইফালে চাওক, গোটেই নাৰিকল গছ। দেখিছেনে, গোটেই নাৰিকল। কি সুন্দৰ পৰিৱেশ। মই আপোনালোকক মোৰ দোকানখন এদিন দেখুৱাম আপোনালোকক, মই কেনেকুৱা দোকানত কাম কৰোঁ। এখন মাৰ্কেট হয়, চব্জি মাৰ্কেট, কেঁচা চব্জিৰ মাৰ্কেট হয়। পাছলৈকে ভিডিঅ'বোৰ আপোনালোকক দেখুৱাই দিম। মৰমবিলাক প্লিজ দিব। আৰু ইয়াত থাকি কেনেকুৱা লাগে সেইটো জনাম আপোনালোকক। বিশেষকৈ ঘৰটো এৰি বাহিৰত থাকিবলৈ মন নাযায়, তথাপিতো উপায় নাই। দুখীয়া ঘৰৰ ল'ৰা হয়, থাকিবই লাগিব বাহিৰত পইচা পাবলৈ হ'লে। আমাৰ অসমততো পইচা নহ'লে একো কামেই কৰিব নোৱাৰি। গতিকে পইচাটো ল'ব লাগিবই। সেইকাৰণে মানে পইচা অলপমান ঘটিবলৈ আহিছোঁ আৰু বাহিৰত ইনকম কৰিবলৈ। ঠিক আছে, আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজিলৈ বাই বাই।